চবে আহি পালোহি আপোনালোকক সকলোকে হেপী হোলিৰ অশেষ ধন্যবাদ ক'ত খানি লাগে লেট্ৰিনৰ বাথৰুমত গৈ ঢালিছেগৈ কম নহ'ব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আজি আপোনালোকক আৰু এটা অন্য ভিডিঅ' আৰু ৰাতিপুৱা বনাবলৈ লৈছিলোঁ শাক ৰঙালাও ভাজি কিন্তু মোক কৈ দিলে গোটেইখনে বৰবাদ বা বা আয়ো আয়ো এইফালে এইফালে মজা চব একদম পকলা হৈছে আৰু এইফালে আমাৰ পোৱালি পহন দি আছে এতিয়া আৰু ৰং আনিবলৈ দিব লাগে পইচা 10 টকা এই লৈ লওঁ আৰু এয়া বিমলক দিছোঁ আমি পইচা তুলি আছে আৰু বিমলৰ লুকছটো কি হ'ল আকৌ চোৱা আৰু যিহেতু ফাকুৱা আমাৰ একদম কাষৰ ৰুমৰ পোৱালিকেইটা ওলাবলৈ মন কৰা নাই বটলত ফাকুৱা ভৰাই থোৱা আছে এতিয়া ধুনীয়াকৈ ঐ তাতে খোল আকৌ ৰং আনি লওঁগৈ ৰংটো আনি ভাতৰ টৌটো খাই আছে এই সিমান দিবা কেনেকুৱা লাগিছে আজি তুমি কিবা এটা কৈ দিয়া এইকেইটা পানী খাই আছে কিবা এটা কৈ দিয়া ৰাইজক ওলাই একদম ওলাই ওলাই বিমল তোৰ চুপটোত টিংটো লৈ থাক ঐ সিফালে পলালে তো ধৰ ইয়াক ধৰ কিচেন নকবি বাহিৰলৈ ওলা ফাকুৱাৰ ৰং কিনিবলৈ আহি গ'লোঁ এফালে আগত আছে বাহঁত তিনিজনী বিমল হেৰি আৰু এফালে আছে ৰাজ কেনেকুৱা লাগিছে ৰুদ্ৰ আৰু আজি ফাকুৱা ৰাইজক কি বুলি ক'বা সকলোৱে হোলীৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে কি ক'ম এইটো কি কয় আৰু নালাগে ফাকুৱাৰ ৰঙে চবৰ মানে জীৱনলৈ ৰং কঢ়িয়াই আনে তাৰে শুভেচ্ছাৰে ন তাৰে শুভেচ্ছাৰে আৰু আপোনালোকে আৰু হেপী হোলী আপোনালোকে কোনে কোনে ৰং শিকিছে কমেণ্ট কৰি জনাবলৈ নাপাহিব আৰু আমি এতিয়া কিমান আনিমগৈ ৰং কেইবেলি 3 বেলি মজা নকওঁ হেপী হোলী মজা চুমা হেপী হোলী আমি এতিয়া ৰং কিনিবলৈ আহি আছোঁ আৰু তাৰপৰা ডিম্পল বা আহি আছো আৰু আমি এতিয়া কলৈ গৈ আছো সকলো এইফালৰ ৰং আৰু এইফালে ৰং গণেশ দা ঐ ৰং অকণমান দিয়া হেপী হোলী কেনেকুৱা ভাল বাই বাই গাত মাৰি মেলি অৱস্থা নাইকিয়া কৰি দিছে গাত পৰিলে নি হা গাত পেলাই দিছিলে নি গোটেই পোৱালিকেইটাক ধৰি পেলাই সানি পেলাওঁ পলালে নেকি ডিম্বল বা কি কৰিলেগে তাত গৈ ক'ত খানি লাগে লেট্ৰিনৰ বাথৰুমত গৈ ঢালিছেগৈ কম নহ'ব ঐ ইয়াতহে পাব নেকি
দেখিছেনে হলি দেখিছেনে আৰু মোকো এফালে লগাই দিলে আৰু এফালে চুলিয়ে বেলেগ দেখোন মজা আৰু বিমলৰ ৰঙে নাই দেখোন আছে হা কালাৰ নালাগে পিংক কালাৰ লোৱা হ'লে দেখোন হা পোৱালি বাহ এইকেইটা চব অৱস্থা বিমল দলে নিজে খান লৈছে ডিম্পল বাবুক দাঁতকেইটাতহে লগা নাই অকল তোমাৰ ৰুমতো হেৰি নাই হালধীয়া নাই অকণো নাই এতিয়া চাওক কি ধুনীয়া লাগিছে চাওক লুকছটো ভাল লাগিছে আহি পাই গ'লো সি গলিত আৰু এফালে আমাৰ আজি বিমলে কৈ এফালে কৰা নাই বিমল কৈ দে হেপী হলি ৰাজ অলৰেডি ক'লো হেপী হলি আহি আছো ৰুমলে আকৌ ধামাকা পাৰ্টি হ'ব আৰু কি হ'ব আজি খানাটো কি হ'ব আৰু আমি চবে আহি পালোহি আপোনালোকক সকলোকে হেপী হলিৰ অশেষ ধন্যবাদ অশেষ অভিনন্দন এটা অসমীয়াত কৈ দিয়া আমি হলি খেলি আহি পালোহি এয়া ষ্টেয়াৰ্ছত আমি গৈ আছো মোক অৱস্থা নাইকিয়া কৰিছে নেহাদা আহা আহা ফুটা দিম হেপী হলি এ মজা গোটেইখন সানি দিয়া এইফালেও খেলিছে এইফালে আন্টিহঁতো খেলি আছিলে আৰু আপোনালোকে কিমান ভাল পালে কমেণ্টটো জনাবলৈ নাপাহৰিব হয় নে নহয় ৰাইজ আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম চাই যাওক আৰু এফালে আমাৰ ফুকনক লগাইছে হে যোৱা তালৈ যোৱা শেষ কৰিলে হৈ গ'ল থেংক ইউ আৰু এটা টাইম হৈ গ'ল 11:14 ইমানখিনি আছিলে আপোনালোকে কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এফালে সকলো ভলী খেলাত ব্যস্ত আৰু এটা ধুনীয়াকৈ গৈ গাটো ধুব লাগে ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটোলৈ নতুনকৈ আহিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে চবেই কৈ দিয়া আকৌ কিবা এটা আৰু সকলোৰে জীৱনত যাতে ৰঙেই ভৰি পৰক তাৰে কামনাৰে ধন্যবাদ আজিলৈ বিদায় ভাল পালে চেনেলটো শ্বেয়াৰ কৰিব আৰু